নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড 4 পোষ্ট পেপাৰ 1 আৰু পেপাৰ 2 তো তাৰে ৰিজাল্ট সমূহ কেতিয়া মানে মুকলি কৰিব বা ইন্টাৰভিউ খিনি কেতিয়া মানে অনুষ্ঠিত কৰিব তো বহুতে কমেন্ট কৰি সুধি আছে আৰু তেনে ক্ষেত্ৰত এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো। তো ভিডিওটোত আমি কিছু ইয়াৰ বিষয়ে আলোচনা কৰিম, গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। তো বন্ধুসকল আপোনালোকক জনাও যে কেইদিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদ মাধ্যমৰ আগত জনাইছিল যে যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট তো তাৰে ৰিজাল্টটো ফেব্ৰুৱাৰী মাহত ঘোষণা কৰাৰ কথা কৈছিল আৰু যিখিনি নিযুক্তি তো হেতু 10 মে তাৰিখে ইয়াৰে ৰিজাল্টখিনি নিযুক্তিখিনি দিয়াৰ কথা হৈছে। তো তেনেকুৱা ক্ষেত্ৰত যদি আমি চাও ৰিজাল্টখিনি যেহেতু আপোনালোকৰ ফেব্ৰুৱাৰীৰ কথা কৈছে তো ফেব্ৰুৱাৰীত ৰিজাল্টখিনি ঘোষণা কৰি দিব তো মাৰ্চ আৰু এপ্ৰিল, ঠিক আছে। তো মাৰ্চ আৰু এপ্ৰিলত হয়তো আপোনালোকৰ ইয়াৰে অৰেল ইন্টাৰভিউটো অনুষ্ঠিত কৰিব, কাৰণ যেহেতু 10 মে তাৰিখে ইয়াৰে নিযুক্তিখিনি দিয়া হ'ব, ঠিক আছে। এই 2 মাহৰ ভিতৰতে হয়তো আপোনালোকৰ ইয়াৰে অৰেল ইন্টাৰভিউ যিখিনি স্কিল টেষ্ট সেইখিনি অনুষ্ঠিত কৰিব। আৰু ইয়াতে এডিআৰই বুলি নহয়, আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, ঠিক আছে, এডুকেশ্যন ডিপাৰ্টমেণ্ট লগতে পুলিচ ডিপাৰ্টমেণ্ট বা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 তো এই আটাইখিনি পদৰে আপোনালোকৰ একেলগে নিযুক্তিখিনি দিয়া হ'ব 10 মে তাৰিখে। প্ৰায় 35,000 পদৰ নিযুক্তি দিয়াৰ কথা কৈছিল আৰু তাৰ পিছতে আপোনালোকক পুনৰ 15,000 পদ মুকলি কৰি দিয়াৰ কথা কৈছে। তো ইয়াৰে আপোনালোকৰ বহুতে কমেন্ট কৰি সুধি আছে যে কিমান মান ক্যান্ডিডেটক সেকেন্ড ষ্টেজলৈ মাতিব। তো আমি ইতিমধ্যে আপোনালোকক জনাই আছো 1:2 অৰ্থাৎ আপোনালোকৰ এটা পোষ্টৰ ঠাইত 2জন ক্যান্ডিডেট সেকেন্ড ষ্টেজলৈ মাতিব, অৰ্থাৎ যেটো স্কিল টেষ্ট বা অৰেল ইন্টাৰভিউ তাৰ কাৰণে মাতিব। তো গ্ৰেড 4ত আমি যদি চাও তো প্ৰায় 5,000টা গ্ৰেড 4ত পদ আছে। তো তেনেকুৱা ক্ষেত্ৰত কি হৈছে 10,000 ক্যান্ডিডেটক সেকেন্ড ষ্টেজলৈ মাতিব, ঠিক আছে। তো আপোনালোকৰ যদি এই 10,000ৰ ভিতৰত নামটো থাকে তেনেহলে স্কিল টেষ্ট অৰেল ইন্টাৰভিউ খিনি দিব পাৰিব। তো অতি কম দিনৰ ভিতৰতে ইয়াৰে যেটো ৰিজাল্ট এটো ঘোষণা কৰিব। তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে। তো ভিডিওটো এইখিনিতে সামৰিছো, ধন্যবাদ।